हेलो एभ्रिवान মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। মোৰ বৰ্তমান ভালে বাৰু। মই আজি একো ব্লগ লৈ অহা নাই। মই আপোনালোকক এটা পনীৰৰ ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ। সকলোৱে জানেই বাৰু, তথাপিও মই কেনেকৈ বনাওঁ তাকে দেখাম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে তেনেকৈ যদি বনাই খোৱা নাই তেতিয়াহ'লে খাব পাৰিব। তেতিয়াহ'লে বলক একেবাৰে আপোনালোকক কেনেকৈ বনাই সেইটোকে দেখাওঁ। মই আজি আপোনালোকক বনাই দেখাম পনীৰ। তাৰ কাৰণে মই ইয়াত পিঁয়াজ কাটি লৈছোঁ আৰু এইটো বিলাহী, ইয়াত নহৰু আৰু ইয়াত মগজ আৰু কাজু কেইটামান তিয়াই লৈছোঁ। তাৰপিছত এতিয়া এইখিনি আমি গোটেইখিনি ভাজিম। এইখিনি নাভাজোঁ, এইখিনি মই ভাজি ল'ম প্ৰথমতে। ইয়াত কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তেলটো গৰম হ'লে এইখিনি দি আমি অকণমান সময় ভাজি ল'ম। ভাজি পেলাই আমি ধুনীয়াকৈ এটা পেষ্ট বনাম। তেলটো গৰম হৈছে। এতিয়া আমি গোটেইখিনি ইয়াত দি দিম। ইয়াত আমি নিমখ হালধি একো নিদিওঁ। এইখিনি আমাৰ ভাজাটো হৈ গৈছে। এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত পেষ্ট এটা বনাই ল'ম। ইয়াতে মই শুকান জলকীয়া এটাও দি দিছোঁ। কেনেকুৱা লাগিছে বহি? বহি কেনেকুৱা লাগিছে? ভাল লাগিছেনে? এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি আমি মিক্সিত মাৰিম, লগতে এইখিনিও দি দিম। ইয়াতে মই অকণমান বেচন দি দিছিলোঁ যেতিয়া গেছটো যেতিয়া বন্ধ কৰিছিলোঁ সেইটো সময়তে, তেতিয়া গ্ৰেভিটো অলপ ডাঠ হয়, সেইটো কাৰণে দি দিছিলোঁ। আপোনালোকক দেখাবলৈ নহ'ল, সেইটো কাৰণে মই কৈ দিছোঁ। এইখিনি ইয়াত তেলখিনি মই গৰম হ'বলৈ দিছোঁ। কেৰাহীখন মই সেইখন কেৰাহীতে যিটো ভাজিছিলোঁ তাতে দি দিছোঁ দেই। লেতেৰা বুলি নাভাবিবলেই হ'ল আৰু। ইয়াতে আমি এইখিনি দি দিম। ইয়াত দিছোঁ নিমখ, হালধি, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি। অলপ সময় এনেকৈ ভাজিব লাগিব। এইখিনি ভাজি হৈছে। ইয়াতে আমি দি দিম পানী। এইখিনি উতলিছে। ইয়াতে আমি পনীৰখিনি দি দিম। পনীৰখিনি ভাজিও ল'ব পাৰি, কিন্তু মই ভাজি লোৱা নাই আৰু। ৰেডি হৈ গ'ল আমাৰ পনীৰ।